বান্দৰ এনে বহুত আছে কিন্তু অনুমান হিচাপেতো 1500 মান হ'ব। 3-4টা গ্ৰুপ আছে। এটা আছে শ্মশানৰ গ্ৰুপ, সেইটো ইপাৰে নাহে। এটা আছে মন্দিৰৰ তলৰ গ্ৰুপ, সেইটো ফিৰ ওপৰত নাযায় বা ইফালে শ্মশানত নাযায়। আৰু এটা আছে ওপৰতে থাকে, সেইটো ওপৰৰ গ্ৰুপ, মানে ৰজাটোৰ লগতে এনেকুৱা থাকে। নমস্কাৰ, মই হিমাংশু আপোনালোকক নতুন এটি ভিডিঅ'ত স্বাগতম জনাই আজি আহি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী দেৱালয়। এই টুক্ৰেশ্বৰী দেৱালয়, টুক্ৰেশ্বৰী যিখন পাহাৰ আছে, ইয়াত বহুত কাহিনী আছে। ইয়াত বান্দৰৰ কাহিনী বিচাৰি আহিছোঁ, ইয়াতে বান্দৰৰ ৰজাৰ কাহিনী বিচাৰি আহিছোঁ, বান্দৰৰ সাম্ৰাজ্যৰ কাহিনী বিচাৰি আহিছোঁ। এই টুক্ৰেশ্বৰী দেৱালয় দেৱী দুৰ্গাৰ মন্দিৰ হয়, ইয়াত সকলোৱে জানে আপোনালোকে। তো গতিকে মন্দিৰত সেৱা এটা লৈ মই যাম ওপৰলৈ বান্দৰৰ যিখিনি কাহিনী, সেই কাহিনীখিনি জানিবলৈ আৰু ইয়াৰ কৰ্তৃপক্ষৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত আহক ওপৰলৈ। গুৱাহাটীৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত গোৱালপাৰা জিলাৰ এয়া টুকুৰা অঞ্চল আৰু এই টুকুৰা শব্দটিৰ পৰাই এই পাহাৰখনৰ নাম হৈছে টুক্ৰেশ্বৰী। টুক্ৰেশ্বৰী পাহাৰখনত যিটো মন্দিৰ আছে এয়া মা সতীৰ মন্দিৰ, মানে দেৱী দুৰ্গাৰ মন্দিৰ। যেতিয়া সতী দেৱী যিটো দেহ, সেই দেহটো মহাদেৱে কান্ধত লৈ গোটেই ভ্ৰমণ কৰি ফুৰিছিলে, তাণ্ডৱ নৃত্য কৰিছিলে, সেইটো সময়ত মা সতীৰ এটা বিশেষ অংগ, সেই বিশেষ অংগটিও এই পাহাৰখনত পৰিছিলে। আৰু এটা কথা কি জানেনে, এই পাহাৰখনত উঠিলে আপোনালোকে যিটো বান্দৰৰ উৎপাত আছে, সেই উৎপাতটোৰ কাৰণে আপুনি অকলে আহিব নোৱাৰে। সেইকাৰণে আমি হাতত এডাল লাখুটি লৈ আহিছো আৰু লগত এজন গাইড আহিছে। মানে গাইড মানে কি হয়, তাৰ লোকেল হয়, তেওঁক চিনি পায়, গতিকে বান্দৰখিনিয়ে তেওঁক ভয় কৰে, কিন্তু আমাক ভয় নকৰে। সেয়েহে এজন লোকেল লৈ আহিব আপুনিও আহিলে। বগাই পেলাই আপুনি বান্দৰৰ সাম্ৰাজ্যখনত যাব লাগিব। মানে এনেকুৱা নাই, বান্দৰৰ ৰাজ দৰবাৰ আছে ওপৰত, সেইটো সকলোৱে কয়। তো গতিকে আমি তালৈকে গৈ আছোঁ। ইয়াতে আগতে প্ৰায় 11খন ব্ৰিজ আছিলে শিলৰ মাজে মাজে, যিখিনিত মানুহে অসুবিধা পায় কাৰণে এতিয়া এনেকুৱা চিৰি বনাই দিছে, যাতে এনেকৈ মানুহে সুবিধা যাব পাৰে। গতিকে আহকচোন ওপৰলৈ যাওক, সাম্ৰাজ্যখন পাওঁনে নাপাওঁ, কিমানটা বান্দৰ আছে, তাত ৰজা আছে, প্ৰজা আছে, কি আছে সকলো চাই লওঁ। পাহাৰখনত থকা শিলবোৰৰ এটা বিশেষ গুণ আছে, যিটো গুণ মানে কি হয়, শিলবিলাক দিনক দিনে বাঢ়ি গৈ থাকে। ইয়াৰ লোকেল মানুহে কোৱা হিচাপত মানে আপোনাৰ যিমান শিল আছে, এই শিলখিনি কেতিয়াবা যেন কোনোবাই আনি পেলাই ইয়াত থৈ দিছে, মানে কোনো মাটি ফুটি ওলোৱা যেন নালাগে, আকৌ দিনক দিনে বাঢ়ি গৈ আছে। গতিকে আপুনি আহিলেও এটা বিশেষ অনুভৱ কৰিব পাৰিব। আৰু ভাবি চাওকচোন, মানে কিমান ধৰণৰ কাহিনী ইয়াত। বান্দৰক ইয়াত ৰজা পাতি দিয়া হয় ধুনীয়াকে, বাকী বান্দৰখিনিয়ে সেই ৰজাজনক মানি লয়। ইয়াত সেনাপতি আছে। গতিকে অদ্ভুত ধৰণৰ কিছুমান কাহিনী আমাৰ অসমখনতে কেনেকে সোমাই আছে। গতিকে আহকচোন তেওঁলোকৰ মুখেৰে শুনো। বান্দৰ এনে বহুত আছে কিন্তু অনুমান হিচাপেতো 1500 মান হ'ব। 3-4টা গ্ৰুপ আছে। এটা আছে শ্মশানৰ গ্ৰুপ, সেইটো ইপাৰে নাহে। এটা আছে মন্দিৰৰ তলৰ গ্ৰুপ, সেইটো ফিৰ ওপৰত নাযায় বা ইফালে শ্মশানত নাযায়। আৰু এটা আছে ওপৰতে থাকে, সেইটো ওপৰৰ গ্ৰুপ, মানে ৰজাটোৰ লগতে এনেকুৱা থাকে। 5-6খনৰ বেছি হ'ব চাগে। এনে বহুত গাঁও নহয়, টুকুৰা অঞ্চল, হাবি আছে, এইফালে ফফংগা আছে, মানে চলায় আৰু মন্দিৰটো। আৰু এই নতুনকৈ কমিটি বনাই দিয়ে, কমিটিয়ে চলায়, সকলোৱেতো চাব নোৱাৰে, কমিটিয়ে চলায় বঢ়িয়াকৈ, চলি আছে ভালকৈ। এইটো ময়ো মানে পাইছিলোঁ, ভাইৰেল হৈছিল, বাতৰিয়ে প্ৰচাৰ কৰিছিল, গৈছিল আৰু আহিছে ইয়াতে। মানে আমি বান্দৰ যিটো ৰজা, এই যে মৰিব, এনেও যিকোনো বান্দৰ মৰিলে আমি গম নাপাওঁ, মানে ঘপককৈ নোহোৱা হৈ যায়। আৰু আমি এনেকৈ গম নাপাওঁ, আমিতো উঠা নামা কৰি থাকোঁ, কিন্তু কোনোদিন বান্দৰ মৰা বুলি যে স্মেল আহিব সেইটোও নাপাওঁ। ক'ত থাকে কেনেকৈ যায় আমি গম নাপাওঁ। সেই যেতিয়া এনে মানে নোহোৱা হৈ যায়, সেই তেনেকৈ পুৰোহিত বামুণ মিলি কেনে, কমিটি মিলি কেনে নতুন এজন বনাই দিয়ে আৰু কি, যিজন মানে লিড কৰি থাকে।
এজন থাকে নহয় এই ডাঙৰকে সেইগিলা লিড কৰি থাকে সেই তেওঁকে পাতি দিয়া হয় সেই যদি খাইছে ৰজাজন যেতিয়া খাইছে বেলেগে নাখায় আৰু যদি খায় তেনেহ'লে তাক কামুৰিব সেই তাৰ কাৰণে তাৰ খোৱাৰ টাইমত কিন্তু বেলেগে নাখায় মানে এনেতো বিয়া বহুত হয় ইয়াতে 35খন বিয়ালৈকে মই যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাৰ লগত দোকান কৰিছিলোঁ ইয়াতে 35খন বিয়ালৈকে মই দেখিছোঁ এটা দিনত দিনে ৰাতিয়ে আমাৰ লগত অহা গাইডজনে কৈছিলে যে ইয়াতে এটা মানে গুহাৰ ভিতৰত এটা শিৱ মন্দিৰ আছে যিটো শিৱ মন্দিৰত এই লোকেল মানুহখিনি খুব আহিছিলে আগৰ পৰাই গতিকে মই ইয়ালৈ আহিছো যেতিয়া পাহাৰখন বগাইছো তালৈকে কিয় নাযাওঁ আহকচোন মোৰ লগতো এইটোৱে সেই গুফাত থকা শিৱ মন্দিৰটো বহুত পুৰণি শিৱ মন্দিৰ আৰু ইয়াত মানুহ আহে ইয়াত চাকি জ্বলাই ধূপ জ্বলাই ইয়াতে প্ৰাৰ্থনা কৰে আৰু ইয়াতে অকল বান্দৰৰ সাম্ৰাজ্য বুলি কোনো কথা নাই ইয়াতে বহুত ধুনীয়া ভিউ পইণ্ট আছে কেইটামান চ' গতিকে ইয়াতে আপুনি দিনটো স্পেণ্ড কৰিব পাৰে আৰু আমাৰ এয়াই অসমৰ পৰিচয় এয়াই অসমৰ ইতিহাস গতিকে এইবোৰ আমি জানিব লাগে তো গতিকে মই ভিউ পইণ্টটো আপোনালোকক অকণমান দেখাইছোঁ তাৰপিছত আমি ওপৰত গুচি যাম য'ত সাম্ৰাজ্যখন আছে বান্দৰ আমি মেইন সাম্ৰাজ্যখন পালোঁ এইগৰাকী বান্দৰক মানে আচলতে ৰখীয়া বুলি কয় তেখেতসকলে তো গতিকে গেটতে আছে এইখিনিয়ে মেইন ঠাই যিখিনি দৰবাৰ বুলি কওঁ মানে কয় আৰু ইয়াত বিশ্বাস গোটেই বান্দৰখিনি ইয়াতে থাকে ইয়াতে ৰজা থাকে হয়তো ৰজাটো আমি দেখি পোৱা নাই এতিয়া কিন্তু এই সেনাপতিটো পাইছোঁ এইটো সেনাপতি ঘূৰি আছে এই মন্দিৰটোৰ বিশেষত্ব হ'ল মানে আমাৰ যেনেকৈ সতী দেৱীৰ মানে কিছুমান অংগ পৰিছিলে যেতিয়া মহাদেৱে লৈ আহিছিলে কান্ধত তুলি যেনেকৈ কামাখ্যা দেৱালয়টো আছে আমাৰ গুৱাহাটীত ঠিক এনেকৈ সতীৰ ইয়াতে বাও ভৰিখন পৰিছিলে বাও ভৰিখনৰ আঁঠুৰ ওপৰৰ অংশ আছিলে গতিকে সেই গোটেই চিহ্নটো আমি চালোঁ তো ইয়াৰ লগতে ইয়াতে আৰু এটা বস্তু দেখাইছোঁ যিটো মানে মহাদেৱে আহিছিলে কান্ধত লৈ সতীক আহোঁতে ইয়াত তেখেতৰ খোজ এটা আছে মহাদেৱৰ খোজ এটা সেইটো মই আপোনালোকক দেখাইছোঁ এইটোৱে মহাদেৱৰ খোজটো সেয়া ইয়াতে আহি চালোঁ খুব ভাল লাগিল ধুনীয়া পৰিৱেশ এটা বান্দৰ সঁচাকৈ বান্দৰৰ সাম্ৰাজ্য আছে ইয়াত আমি ৰজাটোক দেখা নাপালোঁ তো ইয়াতে বহুত মানুহে দেখিছে যেতিয়া ৰাম মন্দিৰ বনাই হৈছিলে অযোধ্যাত তেতিয়া ইয়াতে ৰজাজন হেৰাইছিলে গতিকে সেই ৰজাজন যেতিয়া হেৰাইছিলে বহুত মানুহে দেখা নাছিলে তেতিয়া তাত কোনোবা যাওঁতে হেনো তাত দেখিছিলে আৰু বহুদিন পিছত আকৌ ইয়াত আহি গ'ল আহি যোৱা এতিয়া সেইটোৱে ৰজা হৈ আছে আৰু ইয়াতে এটা প্ৰচলিত নিয়ম আছে তেওঁলোকৰ মাজত এই বান্দৰ যিখিনি সমাজ আছে ইয়াত যিটো মন্দিৰৰ ভোগ দিয়ে সদায় দুপৰীয়া সময়ত ৰাতিপুৱা প্ৰসাদ দিয়ে যেতিয়ালৈকে ৰজাজনে হাত নিদিয়ে প্ৰসাদত বা ভোগত তেতিয়া বাকী বান্দৰখিনিয়ে কেতিয়াও নাখায় উৎপাত নকৰে কাজিয়া নকৰে গতিকে এইটো এটা বহুত ডাঙৰ শিকিবলগীয়া কথা যিখিনি বস্তু আমাৰ মানুহৰ মাজতে আজিকালি নোহোৱা হৈ গৈছে গতিকে এইটো যে এতিয়াও ইয়াত চলি আছে এইটো সঁচাকৈ চাবলগীয়া কিন্তু ইয়াত আহি এটা কথা যে মন্দিৰটো যেনেকৈ চৰকাৰে এটা বা প্ৰশাসনে এটা দায়িত্ব লৈছে মন্দিৰটো মানে উন্নতি কৰাৰ কাৰণে কিন্তু এই গোটেই পাহাৰখন উন্নতি কৰাৰ কাৰণে আৰু অলপ যদি গুৰুত্ব দিয়ে তেনেহ'লে এইটো ভাল পৰ্যটনৰ এটা জেগা হ'ব অসমৰ কাৰণে গোৱালপাৰাৰ কাৰণে গতিকে এইখিনিয়ে মই আহি বুজি পালোঁ পিছত আকৌ আহিম
গতিকে আজিলৈ বিদায় লৈছোঁ। চাই থাকিব মোৰ চেনেলটো। পৰৱৰ্তী সময়ত আৰু এটা বেলেগ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি থাকিম। ধন্যবাদ।